আৰু এটাও শব্দ নকৰিবি তই। ছাৰ আপুনি মোক চিনি পোৱা নাই? পাইছো, তহঁতৰ নিচিনা ঠগবাজিবোৰক মই ভালদৰে চিনি পাইছো। উঠ উঠ। মই ঠগবাজি নহয়, মই বেহাৰবাৰী আউটপোষ্টৰ কনিষ্টেবল। মাৰৰ কোবত মুখেৰে কনিষ্টেবল বাহিৰ হৈ যাব। পুলিচৰ বদনাম কৰি ঠগবাজি কৰি ফুৰিবলৈ আহিছ? নাই, এই চব পিটন দিন নহয়। আপুনি যদি বিশ্বাস কৰা নাই ছাৰ, মই মোৰ ছাৰলৈ ফোন কৰি নালাগে, ফোন কৰিব নালাগে, হৈ থাক। হে প্ৰভু, মই এতিয়া কেনেকে বুজাই মখাক? আই কাৰ্ডখন মোক ক'ত থৈ আহিলো জানো মানে। তোৰ লগত কোন কোন আছে আৰু ঘাটিটো ক'ত ছাৰক কৈ দে। ঘাটি চাটি নাই, মই পুলিচহে। ছাৰ, মই কীৰ্তন দশম নামঘোষা ভাগৱত চবৰে শপত খাই কৈছো মই পুলিচ। চুপ, পুলিচ ভাগৱতৰ কথা ক'ব আহিছো? ভাগৱত দেখিছ কেতিয়াবা? ছাৰ মই ভাল পাঠে, পুথি পঢ়াত মোৰ এটা নাম আছে ছাৰ। যদি আপুনি বিশ্বাস কৰা নাই মই গাই শুনাই দিওঁ। ঐ কুলিৰ বিন হেতেৰি বিহু হৈ গ'ল, কলিৰ শেষত হৈব কল্কি অৱতাৰ, কাটি মাৰিম লেচক কৰিবু বুন্দা মাৰ। বৰ ধাৰ্মিক পুলিচ। তই কি কৈছ? তই পাঠেক, এবাৰ কৈছ পুলিচ, এবাৰ কৈছ পাঠেক। তই মোক কি পাগল পাইছ? মই ছাৰ পুথি পঢ়া পুলিচ। ছাৰ মই ধাৰ্মিক পুলিচ যে। এই মোৰ কপাললৈ চাচোন, এইটো দেখিছে? হে তেৰিকা, ডিপাৰ্টমেণ্টৰ মানুহকে যদি এনেকুৱা কৰে এখন পুলিচক পাপে চুব দেই। আও হৰি আও ৰাম। কি পুলুং পলাং কৰি আছ? চিধা হৈ থাক। চিধা হৈ থাক। পুলিচে কাইদে দেখাব নালাগে। ছাৰৰ নম্বৰটো ধৰক, ফোনটো ধৰকচোন। হেল্ল', বেহাৰবাৰী আউটপোষ্ট। কোনে ক'লে? ছাৰ মই খাটনীয়া, বিৰাট ডাঙৰ বিপদত পৰিছো। কি হ'ল? ছাৰ মই থানাত আছো। সেইটো কিবা বিপদ হ'ল নেকি? আহক আহক, সোমাই আহক। ছাৰ মই আমাৰ থানাত নাই নহয়, বেলেগৰ থানাত আছো। বেলেগ থানাত আকৌ কি কৰিছে? ছাৰ মোক এৰেষ্ট কৰিছে। কি বলো আমি কথা কৈ আছো, আমাক লাগক। ছাৰ বিশ্বাস কৰক, মোক এৰেষ্ট কৰিছে, মোক চাবলৈ দিয়া নাই। ছাৰ মোক জাল নোটৰ ব্যৱসায়ী বুলি এৰেষ্ট কৰি থৈ দিছে। ছাৰ মই এতিয়া ফোন ৰাখক বুলি কৈছো নহয়, ফোন ৰাখক। ফটোৱা নহয় এই মানুহটো। ছাৰেও বিশ্বাস। অ ভাই, কাম এটা আছিলে। কি কাম? এই বেহাৰবাৰী আউটপোষ্টৰ পৰা এটা চিঠি পঠাইছিল। আহক আহক, বলক বল। আহক। ছাৰ, এখাত বেহাৰবাৰী আউটপোষ্টৰ পৰা আহিছে। ছাৰ, এই বেহাৰবাৰী আউটপোষ্টৰ পৰা এটা চিঠি পঠাইছে। আচ্ছা, বসুমতাৰী। হয় ছাৰ। কেনেকুৱা থানা? ভাল ছাৰ। SSR ভালে আছে? আছে ছাৰ। আপোনাক এবাৰ পাইছো তাতে ন? আপোনাৰ ঘৰ ক'ত আছিলে অৰিজিন? মোৰ ঘৰ ইফালে ছাৰ, এই গড়চকত। ঠিক আছে, বাকীটো আৰু ভালেই খবৰ থানাৰ? আহিছো, ঠিক আছে। সেইটো বৰ বেয়াকে ফুচি গলো নহয়। কি হ'ল? ৰাতিপুৱাৰ পৰা এৰেষ্ট কৰি থৈ দিছে মোক। এই চব সময়তে ফাল্টামি কৰা মিছা মিছি। তোৰ শপতৰ মই ফাল্টামি কৰিম নেকি বেলেগৰ থানাত? এই তই বেলেগৰ থানাত কি ৰং তামচা কৰি আছা? আৰে জাল লুটৰ ব্যৱসায়ী বুলি মোক এৰেষ্ট কৰি থৈ দিছে, বিশ্বাস কৰ। এই মিছা কথা এইবিলাক যক। ফোনটো দেচোন, মোৰ ফোনটো ৰাখি থৈ দিছে। এই তই কিয় ফোন কৰিব লাগে ছাৰক? ছাৰক ফোন কৰো দে। বল, মোৰ কাম আছে, যা যদি বল। তই কথাবোৰ বুজি নাপাৱ। আপুনি বাহিৰতে ওলাইছে। ভিতৰলৈ বলক, ভিতৰলৈ বলক। নাই নাই, ভিতৰলৈ বলক। নহয় আচল কথা, ভিতৰলৈ বলক, বলক বলক বলক। ফোনটো নকৰো কিয়? বেগিতে কৰ। যাম নহয়, ভিতৰলৈ কিয় গতি আছে? খাটনের সঁচাকে এৰেষ্ট কৰিল নেকি? অচি ছাৰক কওঁ। এই নাই, এছ ছাৰক ফোন কৰিব লাগিব আগে। কথাটো বেয়া হ'ল নহয়। ছাৰ, এইখন লওক। দিয়া। ছাৰ, কিবা হৈছে নেকি? একো হোৱা নাই। কিবা এটা নিশ্চয় হৈছে, নহ'লে কে ছাৰৰ আই কাৰ্ডখন ছাৰে কিয় লৈ যাব? কিবা হ'ল? তাৰমানে তই সঁচা কথা নকওঁ। মইতো সঁচা কথাই কৈ আছো, আপোনালোকে কোনো বিশ্বাসে নকৰে মোক। চুপ, তোক কোনে বিশ্বাস কৰিব? তোৰ মুখে কেনেকে কথা দিব লাগে মই ভালদৰে জানো। পাবি। এক মিনিট। এক্সকিউজ মি ছাৰ, মই বেহাৰবাৰী আউটপোষ্টৰ প্ৰীতম খাৰঘূৰি। আচ্ছা ছাৰ, এই খাটনিয়াৰ মোৰ ষ্টাফে হয়। তেওঁৰ ওচৰত তেওঁৰ আইডেণ্টি কাৰ্ডখন নাই। তেওঁ কৈছে তেওঁ পুলিচৰ মানুহ। ঠিক আছে,
বুজি পালোঁ আপোনাৰ অফিচাৰ এজন আপুনি পুলিচৰে মানুহ আপোনাৰ ভুল হৈছে ক'ত জানেনে আজিকালি বজাৰত বহুত নকল টকা ওলাইছে গতিকে টকা লওঁতে বা দিওঁতে ভালকৈ চাই ল'ব লাগে হয় তাতে পুলিচ ধৰা পৰিলেতো আৰু বেয়া হয় আপোনাৰ লগত আইডেণ্টি কাৰ্ডখন নাথাকে কাৰণে অলপ বেছি প্ৰব্লেম হ'ব ঠিক আছে দিয়ক আগলৈ অলপ চাব আৰু কিন্তু আপুনি হৰিনাম ভাল গায় থেংক ইউ অ'কে যাব লগ পাম চিয়'ৰ খাটনিয়াৰ ওলাই নাহে কিয় আহক কেনেকুৱা পালে এই মজা এনেকে ক'বলৈ আপোনাৰ অলপো লাজ লগা নাই এইবিলাক চব আপোনাৰ নিজৰ কাৰণে হৈছে অ মই কি কৰিলো মইতো জাল নোট বনোৱা নাই দিয়কচোন জাল নোট আপুনি বনোৱা নাই কিন্তু আপোনাৰ হাতত দেখিলেতো তেওঁলোকে সন্দেহ কৰিবই আই কাৰ্ডখন দেখুৱাই দিব নোৱাৰিল সেইকণতেতো গণ্ডগোলটো লাগে আই কাৰ্ডখন দেখুৱাবলৈ দিছো নাই নহয় পকেটত ঘৰত কামৰ ভমকত পেলাই থৈ আহিলো ক'ত থাকিব থানাত বদমাচি কৰি থাকোঁতে হুচ আছিল আপোনাৰ এখন লওক